মৰ্নিং বন্ধুসকল, আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বৰ্তমান মই আছোঁ যোৰহাটত আৰু মোৰ লগতে মা দেউতা পল্লৱী সকলো আহিছে। আজি পল্লৱীৰ সৰুজন ককায়েক কাকুদাৰ ল'ৰাৰ অন্নপ্ৰসন্ন। গতিকে অসমীয়া সমাজত অন্নপ্ৰসন্নৰ কি কি নিয়ম আছে সেই সকলোবিলাক আপোনালোকে এই ব্লগটোৰ জৰিয়তে জানিবলৈ পাব। বলকচোন বিশেষ পলম নকৰি আজি আমি ব্লগটো আৰম্ভ কৰোঁ। আজি ২৭ জুলাই ২০২৫ মোৰ ভতিজা জুমনৰ আজি অন্নপ্ৰসন্ন। তাৰ কাৰণে আমাৰ ঘৰত ৰভা দিয়া হৈছে ধুনীয়াকৈ। এয়া দেখিছে ভকতে নামৰ কাৰণে যা যোগাৰ চলাই গৈছে। এয়া বৌহঁতে ভকতক চাহ দিছে। এইফালে ৰান্ধনীয়ে খাদ্য বনাবৰ বাবে যোগাৰ আৰম্ভ কৰিছে। এইফালে আমাৰ অন্নপ্ৰসন্নৰ আজি মুখ্য আকৰ্ষণ মোৰ ভতিজা জুমন ধুনীয়াকৈ বহি আছে। ইমান যে মৰম লাগিছে ইয়াক, অ' মা। এইফালে মোৰ ভতিজী ৰুহিও বহিছেহি ভায়েকৰ ওচৰত। এইফালে আমাৰ দেউতাই কলপাত ধুই আছে, লগত হেল্পাৰ আছে আমাৰ ৰুমন মোৰ ভতিজা। সি সৰুৰ পৰাই আমাৰ দেউতাক একদম এইবোৰত সহায় কৰিয়ে দিয়ে। এইফালে নাম প্ৰসংগ চলিছে ধুনীয়াকৈ, এটা সুন্দৰ পৰিৱেশ বিৰাজ কৰিছে, ভাল লাগিছে দেখি পেলাই। আপোনালোকক শুনাই দিছোঁ অলপ নাম ইয়াৰে। এইফালে মোৰ দুইজনী বৰমা মা চব বহি আছে। এইফালে মোৰ শাহু মা টুনটুন বৰমা বহি আছে, কথা পতাত দুয়োগৰাকী একদম ব্যস্ত। এইফালে আমাৰ প্ৰসাদ বিতৰণ হৈ গ'ল, ধুনীয়াকৈ ভকতে প্ৰসাদ দিছে। এক খুব সুন্দৰ পৰিৱেশ, মানে দেখিলে ইমান ভাল লাগিছে। এইফালে জুমনক মাকে গা পা ধুৱাই আনি ইয়াক অলপ পাছতে অন্ন খুৱাবলৈ নিয়া হ'ব। ইয়াৰ ৰুবিবয়ে অন্নপ্ৰসন্নৰ কাৰণে বস্তু যোগাৰ কৰিছে। যিহেতু আমাৰ অসমীয়া সমাজত অন্নপ্ৰসন্ন বুলি কেইবাটাও নিয়ম আছে, গতিকে সেই নিয়ম মতেই সকলো কাম কৰা হৈছে। এয়া জুমনকো অনা হৈছে, জুমনক একদম ধুনীয়াকৈ উলিয়াই মেলি আনিছে, ইমান মৰম লাগিছে। এতিয়া জুমনৰ কাৰণে এয়া অন্ন অনা হৈছে। আনফালে এখন থাল সজোৱা হৈছে, থালখনত কেইবাটাও বস্তু আছে, এখন কিতাপ আছে, কলম আছে, সোণ ৰূপৰ বস্তু আছে, মাটি আছে, এনেদৰে মানে সজোৱা হয় এখন থালত। আৰু জুমনে এতিয়া যিটো বস্তুৱে প্ৰথমতে চুব সেই বস্তুটোৰ দিশতে যাব বুলি এটা মানে ধাৰণা কৰা হয় অসমীয়া সমাজত। গতিকে এইটো এটা আমাৰ কাৰণে খুব এক্সাইটেড কথা যে কি জুমনে চুব। যিহেতু মোমায়েক আৰু ভাগিনীয়েকৰ সম্পৰ্কটো বহুত এটা ভাল লগা সম্পৰ্ক হয়, গতিকে আমাৰ অসমীয়া সমাজত এটা বিশ্বাস আছে যে অন্নপ্ৰাশনত প্ৰথম অন্ন মোমায়েকেই দিব লাগে। গতিকে এয়া মোমায়েকে তাক প্ৰথম অন্ন মুখত দিয়াইছে। এনেদৰে বাকী সকলোৱে জুমনক অন্ন দিছে। এতিয়া আমিও জুমনক অন্ন খুৱাইছোঁ, মানে জুমনৰ পেহাক পেহীয়েকেও জুমনক অন্ন খুৱাইছে। আচলতে আমি এই ভিডিঅ'টো বনাইছোঁ আমাৰ এই কিছুমান মেমৰি ধৰি ৰাখিবৰ কাৰণেহে, যাতে পিছত এই ভিডিঅ'টো চালে আমাৰ খুব ভাল লাগে আৰু সকলোৰে মনবোৰ যাতে এই স্মৃতিবোৰে আকৌ পুনৰ জীপাল কৰি তোলে। এতিয়া আমাৰ জুমনে কি থালখনত চুৱে সেইটো চাবলগীয়া। জুমনে দেখোন কিতাপ চুলে।
ই মানে ভৱিষ্যতে পঢ়া শুনাৰ দিশত যাব। এয়া আমাৰ জুমনে ফটো পোষ্ট দি আছে। ফটোগ্ৰাফাৰে ফটো মাৰিবলৈ তাক ৰেডি কৰি আছে। এয়া আমি সকলোৱে হাঁহি হাঁহি কথা পতাত ব্যস্ত। ইমান যে ভাল লাগিছিলে চবকে লগ পাই, বহুত দিনৰ মূৰত খুব ভাল লাগিছিলে। এইফালে মাহঁত চব বহি আছে ধুনীয়াকৈ। এইফালে সকলো খোৱা বোৱাত ব্যস্ত। অন্নপ্ৰাশনৰ খানা খাইছে ধুনীয়াকৈ চবেই। এয়া আমাৰ মিষ্টাৰেও পূৰা খাইছে। এইফালে ফটো দিছে পজ। এইফালে মানুহৰ লাইন লাগি গৈছে। এইফালে কথাৰ মহলা পূৰা চলি আছে, ব্যস্ত চব। এইফালে আমাৰ জুমন মোৰ কোচত আহিছে। ইয়াক যে লৈ থাকিলে এৰিবই মন নাযায়, ইমান যে ভাল লাগে। এইফালে মোৰ বান্ধৱী আহিছে, মোৰ বান্ধৱীৰ লগত একদম কথা পতাত ব্যস্ত। মোৰ ভিনদেউ আহি পালেহি, চবৰ লগতে কথা পাতিছোঁ। এইফালে মাইনাও আছে, মোৰ ভাগিন। আজি দিনটো কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ। ৰাতিপুৱাৰ পৰা গধূলিলৈকে সকলো ব্যস্ত। শেষত ফটোগ্ৰাফাৰ কেইজনে ইমান ধুনীয়াকৈ ফটো আৰু ভিডিঅ' লৈছিলে, গতিকে 2খনমান ফটো ইয়াতো আমি লগাই দিলোঁ। এয়া মাক দেউতাকৰ লগত জুমন, তাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। সি ডাঙৰ হৈ পেলাই ভাল মানুহ হওক। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি লৈ আজিলৈ বাই বাই।